Hi friends, good morning. Welcome to Care Food House. तो আজি আমি सेकेंड डोज लबर कारण ओलाइছো ভ্যাকসিনেশনৰ কাৰণে তো চাই থাকো আপোনাৰ ইয়াতে ইয়াত গাড়ী ওলোৱা হৈ গ'ল এতিয়া আমি সবে ৰেডি হৈ আছো তাত ভাইটি আছে আৰু এটা ভাইটি আছে লগতে আমাৰ খুৰাৰ ল'ৰা হয় তো আপোনাৰ এটা চাই থাকক আমাৰ ফাৰ্ষ্ট ডোজটো মে মাহৰ 16 তাৰিখে আছিলে কিন্তু ফাৰ্ষ্ট ডোজটো লোৱা হৈ গ'ল सेकेंड डोज तो आছিলে হল আগষ্টৰ 8 তাৰিখ কিন্তু আমি অলপ লেট হৈ গ'ল লগৰ কাৰণে 28 ডেজৰ ভিতৰ ললেও হৈ যায় তো আপোনাৰ এটো যদি লৈ থকা নাই ভ্যাকসিন লব বহুত জৰুৰী হয় ইমান পেন্ডেমিকৰ সময়ত ভ্যাকসিন লোৱাটো বহুত জৰুৰী তো ইয়াত মিষ্টাৰ ৰেডি হৈ গ'ল আমি সবে এতিয়া ভ্যাকসিন লবলৈ যাম ইয়াত ভাইটি আছে লগতে আমাৰ দোকানটো দেখাই দিও আপোনাহঁতক এটো হয় আমাৰ সৰুমৰু দোকান এতিয়া বৰ্তমান দাদাটো আমাৰ লগত যাব হেতু কাৰণে অমিৰে এতিয়া দোকানটো চলাব ভালকে চলাবি দে ইয়াত ভাইটি আহিলে মাস্কটো ভালকে লগা লগত দাদা আহিলে আৰু এজন খুৰাৰ ল'ৰা আহিব হেতু কাৰণে আমি অলপ ৰখি আছো তাৰ কাৰণে ওলালো এতিয়া গাড়ীত বহি লওঁ এতিয়া আমি গৈ আছো সব ভ্যাকসিন লোৱা গাৰ্ডেনটোৰ লগত দেখাই দিম আপোনালোকক চাই দিব गार्डन মানুহ বহুত ভিৰ হৈ আছে এতিয়া ভ্যাকসিন লোৱা হৈ গ'ল এতিয়া ঘৰলৈ যাওঁ তাত মোবাইল এলাউ কৰা নাছিল হেতুৰ কাৰণে দেখাব নোৱাৰিলো ভিডিঅটো ইয়াতে দিলে এতিয়া ঘৰলৈ যাওঁ ভাইটিয়ে থাকিলে কাৰণ খুৰাৰ ল'ৰাটোৰ নাম লিখোৱা হোৱা নাই কাৰণে অলপ দেৰি হ'ব তো আমি ঘৰলৈ যাওঁ পাছত আহিব সিহঁতক ল'বৰ কাৰণে এতিয়া ঘৰত গৈ আছো দুজন ভাইটি আছে কাৰণ এজনৰ হোৱা নাই ভ্যাকসিন আমি গৈ আছো
এইটো হ'ল হাৰমতি টি ফেক্টৰী। এইফালে অৰুণাচল যায়। পালোঁ ঘৰ। ভেকচিনটো মাৰিলোঁ কিন্তু হাতটো বহুত বিষাই আছে এতিয়াই। ঘৰত সোমালোঁ আৰু ইয়াত গুণগুণে আছিলে ঘৰত, খেলি আছিলে তাই। অঁ জুচ খাই আছিলে হেনো। এইফালে দেউতা বহি আছে বাহিৰত। আমি ফাৰ্ষ্ট ড'জ যেতিয়া লৈছিলোঁ তেতিয়াতো একদম অৱস্থা বেয়া হৈ গৈছিলে ৰাতি, জ্বৰ, গা বিষ। এতিয়া ভগৱানে জানে ছেকেণ্ড ড'জত আমাৰ আজি কি হ'ব।